নমস্কাৰ দৰ্শকসকল, টেকি আছামিজ ইউটিউব চেনেললৈ মই উজ্জ্বল আপোনালোকসকলকে পুনৰবাৰ স্বাগতম জনাইছো। দৰ্শকসকল, আমি যেতিয়া এটা নতুন স্মাৰ্টফোন কিনো তেতিয়া আমি স্মাৰ্টফোনৰ লগত স্মাৰ্টফোনৰ স্ক্ৰীনৰ প্ৰটেকশ্যনৰ কাৰণে বেলেগকৈ এখন স্ক্ৰীন প্ৰটেক্টৰো কিনো। কিন্তু এই স্ক্ৰীন প্ৰটেক্টৰখন আপোনালোকৰ স্মাৰ্টফোনত কিমান প্ৰয়োজন আৰু যদি প্ৰয়োজন আছে তেন্তে কেনে ধৰণৰ স্মাৰ্টফোন স্ক্ৰীন প্ৰটেক্টৰ আচলতে আপোনাৰ মোবাইলত ব্যৱহাৰ কৰিব লাগে বা লগাব লাগে, এই বিষয়ে আজি মই ভিডিঅ'টোত কম। জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। দৰ্শকসকল, আপোনালোকে হয়তো জানে আজিকালি যিমান নতুন স্মাৰ্টফোন আছে, লাগিলে বাজেট স্মাৰ্টফোনেই হওক 8-9 হাজাৰৰ স্মাৰ্টফোনতো স্ক্ৰীনখনত কিছুমান প্ৰি ইনষ্টল প্ৰটেকশ্যন আহে, য'ত কমনলি ব্যৱহাৰ হয় কৰ্নিং গৰিলা গ্লাছৰ প্ৰটেকশ্যন। কিন্তু আচলতে এই কৰ্নিং গৰিলা গ্লাছৰ প্ৰটেকশ্যন স্ক্ৰীনখনক কিমান প্ৰটেকশ্যন দিব পাৰে, এইখিনিতে মই ক'ব বিচাৰিছো। কৰ্নিং গৰিলা গ্লাছৰ প্ৰটেকশ্যনে বা অন্য যিবোৰ আমাৰ স্মাৰ্টফোনত প্ৰটেকশ্যন আহে, এই প্ৰটেকশ্যনে আপোনাৰ ফোনটো পৰিলে স্ক্ৰীনখন ভঙাৰ পৰা বচাব নোৱাৰে। কিন্তু স্ক্ৰীনখনৰ ওপৰত খহনি খাই যিবোৰ স্ক্ৰেচ আহে, এই স্ক্ৰেচবোৰ অহাৰ পৰা ৰখাব পাৰে এটা পৰ্যায়লৈ। কিন্তু কিমানলৈ এই স্ক্ৰেচবোৰ ৰখাব পাৰে, এই বিষয়ে জানিবলৈ আমি এখন চাৰ্টৰ সহায় ল'ব লাগিব, য'ত আপোনালোকে স্ক্ৰীনত দেখা পাইছে যাক মো স্কেল চাৰ্ট বুলি কোৱা হয়। আৰু ইয়াত আপোনালোকে দেখা পাইছে 10বিধ বেলেগ বেলেগ মিনাৰেলছৰ নাম আৰু তাৰ বিপৰীতে হাৰ্ডনেছ লেভেল, য'ত আটাইতকৈ কম হাৰ্ডনেছ লেভেলৰ মিনাৰেলছ হৈছে তেল আৰু আটাইতকৈ বেছি হাৰ্ডনেছ লেভেলৰ মিনাৰেলছ হৈছে ডায়মণ্ড অৰ্থাৎ হীৰা। এই চাৰ্টখনৰ পৰা আমি বুজিব লাগিব যে আটাইতকৈ বেছি হাৰ্ডনেছ লেভেলৰ মিনাৰেলছ হৈছে হীৰা, অৰ্থাৎ হীৰাৰে আমি ইয়াতে থকা যিকোনো মিনাৰেলছক কাটিব পাৰিম, কিন্তু হীৰাক ইয়াৰে কোনো মিনাৰেলছে কাটিব নোৱাৰে। এইখন চাৰ্ট মই আপোনালোকক এইভাবে দেখুৱালো যে আমাৰ স্মাৰ্টফোনৰ লগত যিবোৰ স্ক্ৰীন প্ৰটেকশ্যন আহে, সেইবোৰৰ স্ক্ৰেচ ৰেজিষ্ট কৰিব পৰা ক্ষমতা হৈছে এই চাৰ্টখনৰ হিচাপত 6 বা 7, অৰ্থাৎ 6 বা 7ৰ তলত যিমানখিনি মিনাৰেলছ আছে সেইবোৰৰ পৰা স্ক্ৰেচ অহাক আপোনালোকৰ স্ক্ৰীনখনক বচাব পাৰিব। কিন্তু তাতকৈ বেছি হাৰ্ডনেছ লেভেল থকা যিবিলাক মিনাৰেলছ আছে সেইবিলাকৰ স্ক্ৰেচ আপোনাৰ স্মাৰ্টফোনৰ স্ক্ৰীনখনত অহাত ৰখাব নোৱাৰে। সেইবাবে আপোনালোকে যে লক্ষ্য কৰিছে আপোনালোকৰ স্মাৰ্টফোনৰ স্ক্ৰীনত যিবোৰত এইবোৰ প্ৰটেকশ্যন থাকে, সেইবোৰত যদি আপোনালোকে পইচা বা কইনাৰে যদি খহে, তেতিয়াহ'লে স্মাৰ্টফোনৰ স্ক্ৰীনখনৰ ওপৰত কোনো ধৰণৰ স্ক্ৰেচ নাহে। কাৰণ সেই পইচা বা কইনত যিখিনি মিনাৰেলছ থাকে সেই মিনাৰেলছৰ হাৰ্ডনেছ লেভেল 4 বা 5, আৰু এইখিনি হাৰ্ডনেছ লেভেল ৰেজিষ্ট কৰিব পৰা ক্ষমতা আপোনাৰ স্মাৰ্টফোনৰ স্ক্ৰীনৰ প্ৰটেকশ্যনৰ আছে। তথাপিও আমি বহুবাৰ দেখো আমাৰ স্মাৰ্টফোনৰ স্ক্ৰীনৰ ওপৰত প্ৰটেকশ্যন থাকিলেও কিছুমান স্ক্ৰেচ পৰে। 2-3 মাহ হৈ যোৱাৰ পিছত স্মাৰ্টফোনটোত স্ক্ৰেচ পৰিবলৈ ধৰে। তো এই স্ক্ৰেচবোৰ ক'ৰ পৰা পৰে, মই এইখিনিতে ক'ব বিচাৰিছো, এই স্ক্ৰেচবোৰ আচলতে পৰে ধূলিকণা বা মাটিৰ কণাৰ পৰা। কাৰণ মাটিৰ কণা বা ধূলিকণাৰ যিবিলাক মিনাৰেলছ থাকে সেই মিনাৰেলছৰ হাৰ্ডনেছ লেভেল 8 বা 8.5 বা 9 হয়, যিটো আপোনাৰ স্ক্ৰীনৰ প্ৰটেকশ্যনৰ ৰেজিষ্ট কৰা হাৰ্ডনেছ লেভেলতকৈ বেছি হয়। আমি যেতিয়া আমাৰ ফোনটোলৈ বাহিৰলৈ ওলাওঁ তেতিয়াই আমাৰ স্মাৰ্টফোনত স্ক্ৰীনখনত ধূলিৰ কণা কিছুমান লাগি আহে, আৰু এই ধূলিৰ কণা আমি ঘৰলৈ আহি যদি এখন কাপোৰেৰে জোৰত যদি চফা কৰোঁ বা জোৰত যদি ঘঁহি দিওঁ, তেতিয়া সেই ধূলিকণাৰ পৰা আমাৰ স্ক্ৰীনখনৰ ওপৰত স্ক্ৰেচ আহে। তো মই এইখিনিতে ৰেকমেণ্ড কৰিম আপোনালোকে যেতিয়া বাহিৰলৈ যায়, যদি ধূলিময় পৰিৱেশৰ পৰা যদি ঘৰত আহি সোমাই ফোনটোত দেখিছে যে ধূলি আহিছে স্ক্ৰীনৰ ওপৰত, তেতিয়াহ'লে আপুনি প্ৰথমতে মুখেৰে ফুক মাৰি ধূলিখিনি যিমান পাৰে ওপৰৰ পৰা আঁতৰাই লওক, আৰু তাৰপিছত এখন ছফ্ট কাপোৰেৰে আপোনাৰ স্মাৰ্টফোনৰ স্ক্ৰীনখন লাহে লাহে মুচক। এনে কৰিলে আপোনাৰ স্মাৰ্টফোনৰ স্ক্ৰীনৰ ওপৰত স্ক্ৰেচ অহাৰ সম্ভাৱনা বহুত কমি যাব। তো দৰ্শকসকল, এইখিনিতে আপোনালোকে জানিব পাৰিলে যে আপোনাৰ স্মাৰ্টফোনত যিটোৰ লগত স্ক্ৰীন প্ৰটেকশ্যন আহে সেই প্ৰটেকশ্যনটো আপোনাৰ স্ক্ৰীনৰ বাবে কিমান প্ৰটেক্টিভ। কিন্তু এইখিনিতে এটা প্ৰশ্ন আহে যে এডিশ্যনেল স্মাৰ্টফোন প্ৰটেক্টৰ যেনে টেম্পাৰ্ড গ্লাছ বা অন্য কিবা লেমিনেশ্যন আদি আপোনালোকৰ ফোনৰ স্ক্ৰীনৰ বাবে প্ৰয়োজন আছে নেকি? মোৰ উত্তৰ হ'ব নিশ্চয় আছে। আপোনালোকৰ স্মাৰ্টফোনৰ স্ক্ৰীনৰ ওপৰত আপোনালোকে এক্সট্ৰা প্ৰটেকশ্যন নিশ্চয় লগাব লাগে। কিন্তু ইয়াৰ প্ৰশ্ন আহে কেনেধৰণৰ প্ৰটেকশ্যন আপোনালোকে আপোনালোকৰ স্মাৰ্টফোনত ব্যৱহাৰ কৰিব। মই এইখিনিতে ক'ব বিচাৰো, আপোনালোকে যদি আপোনালোকৰ ফোনটো ভালদৰে কেয়াৰফুলি হেণ্ডেল কৰে, নেপেলাই হাতৰ পৰা বেছিকৈ, তেনেহ'লে আপোনালোকে বজাৰত পোৱা প্লাষ্টিকৰ যিটো কভাৰ আছে, যিটো স্ক্ৰীন প্ৰটেকশ্যন পায়, লেমিনেশ্যন বুলি কয়, ইয়াক লগালে হ'ল, য'ত আপোনালোকৰ পইচাও বাচিব। 20-30 টকাতে ইয়াক পোৱা যায় আৰু স্ক্ৰীনখনত স্ক্ৰেচ অহাৰ পৰাও বচাব। কিন্তু আপোনালোক যদি বেছিকৈ যদি ইমান কেয়াৰফুলি যদি হেণ্ডেল নকৰে, আপোনাৰ স্মাৰ্টফোনটো যদি হাতৰ পৰা যদি পিছলে বেছিভাগ যদি পৰে, তলত যদি পৰে, তেতিয়াহ'লে আপোনালোকৰ স্মাৰ্টফোনৰ স্ক্ৰীনৰ ওপৰত নিশ্চয় আপোনালোকে টেম্পাৰ্ড গ্লাছ ব্যৱহাৰ কৰক বা লগাওক। কাৰণ কি হয়, টেম্পাৰ্ড গ্লাছখনে আপোনালোকৰ স্ক্ৰীনখন তলত পৰিলে ভঙাৰ পৰাও বচায় আৰু লগতে স্ক্ৰেচ হোৱাৰ পৰাও বচায়।
কিন্তু এইখিনিতে মন কৰিবলগীয়া আপোনালোকে যেতিয়াই আপোনালোকৰ স্মাৰ্টফোনৰ বাবে টেম্পাৰ গ্লাছ লগাব টেম্পাৰ গ্লাছখন যাতে ব্ৰেন্ডেড কোম্পানীৰ হয় আৰু লগতে মন কৰিবলগীয়া যে আজিকালি স্মাৰ্টফোনত কি হৈছে সাইডটো কাৰ্ভ হৈছে 2.5D কাৰ্ভ বা 2D কাৰ্ভ থাকে গতিকে কেতিয়াবা টেম্পাৰ গ্লাছখন ভালদৰে স্মাৰ্টফোনৰ স্ক্ৰীনৰ ওপৰত ফিট নহয় গতিকে যেতিয়া লগাব তেতিয়া ভালদৰে চাই ল'ব যাতে টেম্পাৰ গ্লাছখন স্ক্ৰীনৰ ওপৰত ভালদৰে ফিট হৈছে দৰ্শক আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিলে স্মাৰ্টফোনৰ স্ক্ৰীনৰ ওপৰত থকা প্ৰটেকশ্যনৰ বিষয়ে আৰু এই প্ৰটেকশ্যন আচলতে আপোনাৰ স্ক্ৰীনখনৰ ওপৰত কিমান প্ৰটেক্টিভ ভিডিঅ'টো যদি ভাল লাগিল আপোনালোকৰ বাবে তথ্যখিনি যদি সহায়ক হ'ল তেনে ভিডিঅ'টো নিশ্চয় পছন্দ কৰক অৰ্থাৎ লাইক কৰক আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰক সকলোৰে সৈতে আৰু চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লওক ছাবস্ক্ৰাইব কৰিবলৈ তলৰ ৰঙা বাটনটো ক্লিক কৰক আৰু লগতে বেল আইকন যদি দেখা পাব সেইটো ক্লিক কৰিব যাতে আগলৈ মই নতুন ভিডিঅ' দিলে নটিফিকেশ্যন আপোনালোকলৈ যায় তেতে আজিৰ ভিডিঅ'ত ইমানেই পুনৰ কিছু নতুন তথ্য লৈ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ